প্রবাদ আছে যে রূপে কি কৰে গুণেহে সংসাৰ তৰে। নমস্কাৰ, মই হিৰণময়, আপুনি চাই আছে আপডেট নাও। বহু সময়ত ধুনীয়া নাৰীৰ বুদ্ধিমাত্ৰাক লৈ প্ৰশ্ন উত্থাপন হয়, কেতিয়াবা ৰগৰো অৱতাৰণা হোৱা দেখা যায়। পিছে ৰূপে গুণে বিভূষিতা নাৰীৰ আদৰে বেলেগ, তাকে প্ৰমাণ কৰি দেখুৱালে 2016ৰ ফেমিনা মিছ ইণ্ডিয়াৰ শীৰ্ষ 21গৰাকীৰ ভিতৰত স্থান নিশ্চিত কৰিবলৈ সক্ষম হোৱা ঐশ্বৰ্য শিৱৰাণে। এইগৰাকী আগশাৰীৰ মডেলে চলিত বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে 93 সংখ্যক স্থানেৰে উজলি উঠিছে। ঐশ্বৰ্যৰ মডেলিং কেৰিয়াৰ আৰম্ভ হৈছিল দিল্লী টাইমছৰ ফ্ৰেছ ফেচৰ বিউটি পেজেন্টছৰ জৰিয়তে। ইয়াৰ পিছতে তাইক ফেমিনা মিছ ইণ্ডিয়াৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশ ল'বলৈ কোৱা হয় আৰু ঐশ্বৰ্যই শীৰ্ষ 21গৰাকী ফাইনেলিষ্ট হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে সৌন্দৰ্য আৰু মেধাৰ যুগলবন্দী এইগৰাকী যুৱতীৰ নামৰ অন্তৰালত আছে অন্য এক কাহিনী। বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰয়ক আদৰ্শ হিচাপে লৈ নিজ তনয়াক মিছ ইণ্ডিয়াৰ ৰূপত গঢ়ি তোলাৰ বাবে মাকে নাম ৰাখিছিল ঐশ্বৰ্য, আৰু মাকৰ সেই সপোন আংশিকভাৱে বাস্তৱতো পৰিণত হ'ল। পিছে এগৰাকী মডেলৰ গ্লেমাৰৰ জগতখনৰ পৰা আঁতৰি ঐশ্বৰ্যই বুকুত পুহি ৰাখিছিল নিজকে প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে গঢ়ি তোলাৰ সপোন, আৰু অৱশেষত সেই সপোনো পূৰ্ণতা পালে। সৰুৰে পৰা ঐশ্বৰ্যই নিজৰ মেধাৰ পৰিচয় দাঙি ধৰিছিল। মাধ্যমিক পৰ্যায়ত বিজ্ঞানৰ ছাত্ৰী হ'লেও ঐশ্বৰ্যই পিছলৈ শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা কলেজীয়া শিক্ষা সামৰিলে। এফালে ৰূপ, এফালে মেধাৰ সফল উদাহৰণ দেখুৱাই ঐশ্বৰ্যই প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কৃতকাৰ্য দেখুৱালে। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ তাই কোনো ধৰণৰ কোচিং ক্লাছৰ সহায় লোৱা নাছিল। অৱশ্যে তাই ফোনৰ ছুইচ অফ কৰি ৰখা ফেচবুক, টুইটাৰ, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদি ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ পৰা আঁতৰি আছিল কেৱল ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন বুকুত ৰাখি। লক্ষ্য থাকিলে যে দৃষ্টি নেহেৰাই তাকেই যেন প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ৰূপহী তনয়াই। NCCৰ তেলেংগানাৰ বেটেলিয়ান কামাণ্ডিং অফিচাৰ কৰ্ণেল অজয় কুমাৰৰ সুযোগ্য দুহিতা ঐশ্বৰ্যৰ এনে সফলতাত স্বাভাৱিকতে উৎফুল্লিত তাইৰ অনুৰাগী সমাজ। অন্যহাতে মডেলিঙৰ সফলতাৰ সমান্তৰালকৈ বিপৰীত ক্ষেত্ৰলৈকে এনে বিৰল সফলতাৰ বাবে ঐশ্বৰ্যক টুইটাৰ যোগে প্ৰশংসা আৰু অভিনন্দনেৰে উপচাই পেলাইছে প্ৰশাসনিক বিষয়াকে ধৰি ৰাজনৈতিক শীৰ্ষ নেতায়ো।